গাইজ কি খবৰ? তো আশা কৰোঁ সকলোৱে ভালেই আছে। তো গাইজ আজি আপোনালোকক এনেকুৱা এটা চৰাই বাঁহ দেখাম, তো যিটো মানে কি বৰ আচৰিত, মানে কি ক'ম আৰু। তো আপোনালোকে জানে মকৰা যেনেকৈ জাল সাজি কিনে বনায়, তো মানে ঠিক তেনেকৈ ওলমাই কিনে বনায়। তো গাইজ এনেকুৱা মানে যিকোনো ব্ৰিজ চিজ হওক বা ক'ৰবাত হওক, তো তাতে এনেকৈ চিপকাই কিনে বনায়। তো গাইজ চৰাইটো বেছি ডাঙৰ সৰু চৰাই, তো বহুত স্পীড উৰে। তো গাইজ সেই চৰাই বাঁহটো আজি আপোনালোকক দেখাই দিম, তো চাই যাওক ভিডিঅ'টি শেষ হ'লে। তো গাইজ তো চৰাই বাঁহ চোৱাৰ লগতে আপোনালোকক দেখাই যাম সুন্দৰ ভিউ। তো গতিকে গাইজ তো কেনেকৈ লাগিছে তো কমেণ্ট কৰি জনাব। এয়া চাওক পূৰা মজা ভিউ হয়। তো গাইজ থাকি মানে বহুত ভাল লাগে এই জেগাডোখৰত। এয়া চাওক কিমান ভাল লাগিছে ভিউবিলাক। তো আৰু ইয়াতকৈ ভাল ভাল ভিউ আছে আপোনালোকক দেখাই যাম। তো গতিকে ভিডিঅ'টি শেষ হ'লে চাই যাম। তো গাইজ আহি ফাইনেলি পাই গ'লোঁ। তো গাইজ চাওক এইবোৰ চাওক চৰাইবিলাক উৰি ফুৰিছে। তো গাইজ চুইফ্ট বুলি কয় এই চৰাইবিধৰ নাম। তো গাইজ এইটোৱে হৈছে সেইটো চৰাই। তো গাইজ যিটো চৰাই বাঁহ আমি দেখাবলৈ যাম, তো গাইজ এই গাঁতটোৱেদি যাব লাগিব তললৈ। তো বলক তললৈ যাওঁ। তো চাওক গাইজ তো এইটো হৈছে সেই চৰাই বাঁহ। তো চাওক কেনেকৈ ইয়াত এটা নহয় কমেও 6-7টামান বাঁহ একেলগে সাজিছে। তো চাওক কি আচৰিত, কেনেকৈ ওলমাই ৰাখিছে তো আপোনালোকে দেখিবলৈ পাইছে। আৰু চাওক হেল্ল', তো গাইজ ভিডিঅ'টি এইখিনিতে সামৰিব লৈছোঁ। তো গাইজ ভিডিঅ'টি কেনে পালে তো কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তো তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই আছিল, বাই।